নমস্কাৰ কৃষক বন্ধুসকল, চাহেল লাইফষ্টাইললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মানে এটা বিশেষ অন্য এটা কাৰণত ভিডিঅ' বনাব লৈছোঁ। কাৰণ মানে গাহৰি পালকসকলৰ কাৰণে ভাল খবৰ এটা আছে। আৰু এতিয়া বৰ্তমান মানে খানাপাৰাত এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে গাহৰি পালনৰ ওপৰত। গাহৰি পালন নহয়, বিশেষকৈ মানে ইয়াতে মাছৰুম প্ৰডাকশ্যন টেকন'লজিৰ ওপৰত মানে একমহীয়া এটা প্ৰশিক্ষণ হ'ব। আৰু তাৰে এলিজিবিলিটি মানে 8 পাছ লাগে। আৰু ব্ৰইলাৰ ফাৰ্মিঙৰ ওপৰত 10 দিনীয়া প্ৰশিক্ষণ হ'ব। আৰু তাৰে এলিজিবিলিটি 8 পাছ লাগে। আৰু চাৰ্টিফিকেট কোৰ্চ মানে এটা হ'ল শ্বৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্চ, য'ত মানে আপোনাৰ একমহীয়া আৰু ব্ৰইলাৰ ফাৰ্মৰ ওপৰত 10 দিনীয়া ট্ৰেইনিং হ'ব। আৰু চাৰ্টিফিকেট কোৰ্চ মানে আপোনাৰ বায়' ফাৰ্টিলাইজাৰ প্ৰডাকশ্যন ফৰ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট, এইটো মানে 6 মান্থৰ কোৰ্চ হয়। আৰু ইয়াতে এলিজিবিলিটি BSc পাছ লাগিব। আৰু এটা গাহৰি পালনৰ মানে পিগ ফাৰ্মিং, এইটো এটা মানে চাৰ্টিফিকেট কোৰ্চ হয়। আৰু এইটো ট্ৰেইনিঙত মানে কি হয়, আপোনাৰ 3 মহীয়া কোৰ্চ হ'ব। আৰু ইয়াতে এলিজিবিলিটি আপোনাক মানে 10 পাছ হ'লেও হ'ব। তো এটা মানে ভাল খবৰ আপোনালোকৰ কাৰণে, যোনে মানে গাহৰি পালনৰ ক্ষেত্ৰখনত মানে আহিব খুজিছে বা এতিয়াৰ পৰা প্ৰশিক্ষণ পোৱা নাই বুলিকে আপোনালোকে সকলোৱে কৈ আছে, বা প্ৰশিক্ষণ লোৱাত কিমান কষ্টকৰ। কাৰণ প্ৰশিক্ষণ নহ'লে আপোনালোকে যিকোনো বিজনেছত মানে ব্যৱসায়ত সফল হ'ব নোৱাৰিব। তো সেইকাৰণে আপোনালোকে এই খানাপাৰা ইউনিভাৰ্চিটি মানে ইয়াতে গাহৰি পালনৰ ওপৰতো মানে প্ৰশিক্ষণ, এইটো 3 মহীয়া প্ৰশিক্ষণৰ মানে ব্যৱস্থা কৰা হৈছে। তো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ইয়াৰে অনলাইন এপ্লিকেশ্যন মানে বিগিন ফৰ 7 ফেব্ৰুৱাৰী, মানে অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আৰু লাষ্ট ডেট 25 ফেব্ৰুৱাৰী। তো আপোনালোকৰ মানে বেছি সময় নাই, তো আপোনালোকে সোনকালে কৰক। আৰু মই গোটেই অনলাইন প্ৰচেছখিনি মই কেনেকৈ এপ্লিকেশ্যন কৰিব লাগে, এপ্লাই কৰিব লাগে, আৰু নটিফিকেশ্যন ক'ড আপুনি দেখা পাব, বা গুগলত গৈ আপুনি কি কৰিব লাগিব গোটেইখিনি মই মানে মোবাইলৰ জৰিয়তে আপুনি কৰিব পাৰে ঘৰতে। তো গোটেইখিনি দেখুৱাই আছোঁ মই। শেষলৈকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যাতে লগ বন্ধু সকলোৱে গম পায়, অসমৰ প্ৰতিজন পালক বা নতুন প্ৰজন্ম যিজনে মানে গাহৰি পালন বা মাছৰুম ফাৰ্মিং বা ব্ৰইলাৰ ফাৰ্মিং, তো এইখিনিত মানে আহিব খোজে, তো যাতে সকলোৰে সুবিধা হয় তাৰ কাৰণে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো শেষলৈকে চাই থাকিব। ধন্যবাদ। আপোনালোকে মোবাইলৰ স্ক্ৰীণৰ গুগল চাৰ্চ বা ক্ৰ'ম ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ কৰিব www.aaudl.ac.in। তো এইটো আপোনালোকে টাইপ কৰিব, টাইপ কৰিকে চাৰ্চ কৰিব। তো আপোনালোকে ডাইৰেক্ট মানে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ মানে অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ পাব। তো আপোনালোকে এনেকৈ ডেস্কটপ ছাইট অ'পেন কৰি ল'ব পাৰে, যেতিয়া আপোনালোকৰ তেতিয়া যিকোনো বস্তু চাবলৈকে সুবিধা হ'ব, বা PDF মানে আৰু আপোনালোকৰ নটিফিকেশ্যন গোটেইখিনি আপোনাৰ লেপটপ বা PCত যেনেকৈ মানে শ্ব' কৰে সেনেকৈ শ্ব' কৰিব। তো ইয়াতে আপোনালোকে ৰাইট ছাইডত দেখাই পাইছে লেটেষ্ট নটিফিকেশ্যন। তো তাতে 3টা নটিফিকেশ্যন আছে। প্ৰথমতে আপোনাৰ কি আছে মানে যোনখন এডভাৰটাইজমেণ্ট আছে, আৰু দ্বিতীয়তে আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব লাগে, আৰু অনলাইন এপ্লাই আপোনালোকে কেনেকৈ কৰিব। তো ইয়াতে আপোনালোকে দেখিছে এডমিশ্যন ন'টিচ, অনলাইন এপ্লিকেশ্যন, ইনভাইট এডমিশ্যন, শ্বৰ্ট টাৰ্ম ট্ৰেইনিং চাৰ্টিফিকেট কোৰ্চ, ডাইৰেক্টৰ অ'পেন, গোটেইখিনি পঢ়ি নিদিওঁ। আৰু মাছৰুম প্ৰডাকশ্যন টেকন'লজি 1 মাহৰ এলিজিবিলিটি 8 পাছ, ব্ৰইলাৰ ট্ৰেইনিং 10 ডেজ এলিজিবিলিটি 8 পাছ। এইটো হৈছে শ্বৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্চ আৰু চাৰ্টিফিকেট কোৰ্চ। তো বায়' ফাৰ্টিলাইজাৰ প্ৰডাকশ্যন ফৰ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট, এইটো 6 মাহৰ, আৰু এলিজিবিলিটি BSc পাছ লাগে। আৰু এটা পিগ ফাৰ্মিঙৰ 3 মাহৰ কোৰ্চ, আৰু এটা 10 পাছ লাগে। আৰু আপোনালোকে এপ্লিকেশ্যন 7 ফেব্ৰুৱাৰী আৰু 25 ফেব্ৰুৱাৰীলৈ আপোনাৰ লাষ্ট ডেট আছে। আৰু গোটেইখিনি আপোনালোকে মোবাইলত গ'লে দেখাই পাব। আৰু এইটো মানে বহুত ভাল সুবিধা আপোনালোকৰ, যাতে গাহৰি পালনৰ একমহীয়া কোৰ্চ এটা কৰি আপোনালোকে যাতে ভালকৈ গাহৰি পালন কৰিব পাৰে। তো এইটো হৈছে আপোনালোক এতিয়া এপ্লাই কেনেকৈ কৰিব লাগে, ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া গৈছে ইয়াতে, যেনেকৈ আপোনালোকে কেনেকৈ এপ্লাই কৰিব। তো প্ৰথমতে আপোনালোকে তাতে গ'লে, আৰু তাতে মানে অনলাইন এপ্লাই বুলিকৈ আপোনালোকে ইয়াতে এটা অপশ্যন থাকিব। তো অনলাইন এপ্লাই আপোনালোকে তাতে ক্লিক কৰিব লাগিব, ক্লিক হেয়াৰ টু এপ্লাই অনলাইন। তো ইয়াতে আপোনালোকৰ ফিজখিনিও মই শেষলৈকে কৈ আছোঁ। আপোনাৰ শ্বৰ্ট টাৰ্ম কোৰ্চৰ কাৰণে কিমান লাগে, আৰু আপোনাৰ চাৰ্টিফিকেট কোৰ্চৰ কাৰণে এপ্লাই কৰিলে কিমান লাগিব, সেইখিনি গোটেইখিনি আপোনালোকক কৈ আছোঁ। তো ইয়াতে আপুনি যেতিয়া ক্লিক কৰিব, তো প্ৰথমতেতো আপোনাৰ ইমেইল একাউণ্টটো
ইয়াতে আপোনালোকে ইমেইলটো দিব লাগিব তাৰপিছত মানে ইয়াতে ইমেইলটো ধৰ আপোনালোকে যি ইমেইল আছে এইটো দি দিলে ইয়াৰ এপ্লিকেণ্ট নাম আৰু তাৰপিছত মানে আপোনাৰ কি ট্ৰেইনিং কৰিব আপোনালোকে তিনিটা ট্ৰেইনিং আছে পিগ ফাৰ্মিঙৰ আছে মাছৰুম ফাৰ্মিং ব্ৰইলাৰ ফাৰ্মিং তো যিকেইটা আপুনি তাৰে এটা অপশ্যন চিলেকশ্যন ইংলিছত কৰিব না আছামিছত কৰিব বা আপুনি আগতে এগ্ৰিকালচাৰ ফাৰ্মিঙত এক্সপিৰিয়েঞ্চ আছে কি নাই তাৰপিছত য়েছ ইয়ৰ ন' আৰু ডেট অফ বাৰ্থ দিব আপোনালোকে তাৰপিছত ফাদাৰ নেম বা গাৰ্জেন নেম আপুনি ফাদাৰ নেম দিব ডেট অফ বাৰ্থ আপোনালোকে ইয়াতে দিলে আৰু বেছি ইমান টান নহয় আপোনালোকে তাতে গ'লে যেতিয়া আপুনি ক্লিক কৰি অ'পেন কৰিব ফৰ্মখন সেইখন ফৰ্ম ফিল আপ কৰোঁতে ইমান প্ৰব্লেম নহয় আপোনালোকৰ মোবাইল নম্বৰ দিব লাগিব পাৰ্মানেণ্ট এড্ৰেছ কৰস্পণ্ডেণ্ট এড্ৰেছ মোবাইল নম্বৰ তো আপোনালোকে হোৱাটছআপ নম্বৰ দিব লাগিব ইয়াতে আৰু এড ফাইলত মানে কি হয় আপোনাৰ ফটো পাছপৰ্ট চাইজ ফটো এখন আপলোড কৰিব লাগিব তো এনেকৈ আপোনালোকে ইয়াতে ক্লিক কৰিকে এড ফাইলত পাছপৰ্ট চাইজ ফটো এখন আপুনি তাতে আপলোড কৰিব লাগিব আৰু আপোনাৰ এডুকেশ্যন চাৰ্টিফিকেট সেইখনো আপুনি ইয়াতে আপলোড কৰিব লাগিব আৰু এপ্লিকেশ্যন ফিজ ইয়াতে দেখাইছে মানে আপুনি শ্বৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্চৰ কাৰণে 110 টকা আৰু ফৰ চাৰ্টিফিকেট কোৰ্চৰ কাৰণে 210 টকা আপোনালোকে অনলাইন মানে পে'মেণ্ট কৰিব লাগিব আপুনি ধৰ গুগল পে' ফোনপে' বা আপুনি ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে আপুনি মানে এইটো পে'মেণ্ট কৰিব পাৰে তাতে আৰু স্ক্ৰীনশ্বট আপুনি আপলোড কৰিব লাগিব তো এইখিনি গোটেইখিনি আপুনি যেতিয়া অনলাইন এপ্লাই কৰিব বা আপুনি যদি নাজানে তেতিয়াহ'লে ওচৰৰ কোনোবা ইণ্টাৰনেটৰ জনা মানুহ বা কম্পিউটাৰ দোকানত গৈ আপুনি এইখিনি অনলাইন এপ্লাই কৰি থৈ দিব পাৰে তো এইটো এটা ভাল মানে সুবিধা যাতে আপুনি গাহৰি পালন যিবিলাকে বা মাছৰুম ফাৰ্মিং বা ব্ৰইলাৰ পালনৰ ওপৰত আপুনি ট্ৰেইনিং ল'ব খুজিছে তো এতিয়া এটা চৰকাৰৰ মানে এটা ভাল পদক্ষেপ লৈছে আৰু আপোনালোকে যাতে লাইভষ্টক বিজনেছত আপুনি প্ৰশিক্ষণ নকৰিলে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে তো সেইকাৰণে আপুনি এনেকৈ ট্ৰেইনিং কৰক আৰু চাৰ্টিফিকেটখন আপোনাৰ যিকোনো লোন চোনৰ ক্ষেত্ৰতো আপোনাৰ মানে বহুত দৰকাৰী হয় কাৰণ আপুনি প্ৰশিক্ষণ নল'লে কেতিয়াও আপোনাক মানে লোন চোনৰ সুবিধা নিদিয়ে তো এইটো এটা ভাল সুবিধা যিবিলাকে 10th মানে ক্লিয়াৰ কৰিছে মেট্ৰিক পাছ কৰিছে তো সেইবিলাকে গাহৰি পালনত মানে প্ৰশিক্ষণ বা এইটোতো মানে প্ৰশিক্ষণৰ লগতে মানে এতিয়া মই অনলাইন এপ্লিকেশ্যনখন মানে কেনেকৈ কৰিব লাগে সেইটো ইয়াতে অলৰেডি মানে এতিয়া বৰ্তমান ষ্টাৰ্ট হৈ গৈছে 7 ফেব্ৰুৱাৰীৰ পৰা তো ইমেইল এড্ৰেছ নাম আৰু তাৰপিছত এনি কোৰ্চ হ'লে মানে কোনটো কোৰ্চ কৰিব ইয়াতে আপুনি গাহৰি পালনৰ কোৰ্চটো ইংলিছ এছামিছ আৰু এক্সপিৰিয়েঞ্চ আছে কি নাই তাৰপিছত এতিয়া ডেট অফ বাৰ্থ গাৰ্জেন নেম তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছ যদি দুয়োটাই একেই হয় তেতিয়াহ'লে দুয়োটাই একেলগে ফিল আপ কৰি দিব তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো ইয়াতে লিখিব তাৰপিছত হোৱাটছআপ নম্বৰটো ইয়াতে লিখিব আৰু পাছপৰ্ট চাইজ ফটো অনলি ইমেজ ফাইল এলাউডেড মানে অনলি ইমেজ আপুনি আপলোড কৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইল আপুনি কিমান এডুকেশ্যন তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট তাৰপিছত ইয়াতে ক্লিক কৰিব লাগিব অনলাইন পে'মেণ্টৰ ইনষ্ট্ৰাকশ্যন কেনেকৈ কৰিব লাগে আপুনি হাউ টু পে' ক্লিক দ্য পে'মেণ্ট লিংক মেথড বিল' অৰ মানে গোটেইখিনি আপুনি তাতে ক্লিক কৰিলে আপোনাৰ এইটো অনলাইন পে'মেণ্টৰ কাৰণে ক্লিক কৰিলে আপোনাৰ পে'মেণ্টটো অলৰেডি মানে গুগল পে' বা আপোনাৰ অনলাইন নেট বেংকিং তালৈকে আপোনাৰ লৈ যাব আৰু আপোনাৰ সেই হিচাপত আপুনি কোনটো কোৰ্চ কৰে তো সেই হিচাপত আপুনি আৰু লাষ্টত ছাবমিট কৰি দিব ইয়াৰে পে'মেণ্টৰ স্ক্ৰীনশ্বটখন আপুনি আপলোড কৰি দিব তাৰপিছত আপুনি ডাইৰেক্ট ছাবমিট হৈ যাব তো সেই হিচাপে আপোনাক মানে কল কৰিব বা ইমেইলত বা ফোন নম্বৰত আপোনাক মেছেজ পঠাব তো সেই হিচাপে আপুনি গৈ ট্ৰেইনিং এতিয়ালৈকে তাৰিখটো এতিয়ালৈকে দিয়া নাই কেতিয়াৰ পৰা ট্ৰেইনিং ষ্টাৰ্ট হয় তো আপোনালোকে অনলাইন এপ্লাইটো কৰি থৈ দিয়ক তো শেষলৈকে চব ধন্যবাদ থেংক